নমস্কাৰ প্ৰিয় দৰ্শক প্ৰভু বজৰংবলীৰ ভক্তগণ মৰিগাঁৱৰ প্ৰিয়ংকা বৰা নামৰ বাইদেৱে মোক ফোন কৰি অনুভৱৰ কথা মোক জনালে ইয়াৰে দুষাৰ কথা কম বুলি আপোনালোকৰ ওচৰত আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ ভিডিঅ'টোৰ এই কাৰণে জৰুৰী আছে বুলি আপোনালোকক ভাবিছোঁ যে প্ৰত্যেকজন প্ৰভু বজৰংবলীৰ ভক্তগণে এই কথাষাৰ জনাটো অতি আৱশ্যক আৰু সেইবাবে আজি এই ভিডিঅ'টো प्रस्तुत करी आपनालोकर ओसर शेयर करिছোঁ सब सुख राहे तुम्हारी सरना तुम रक्षक काहू को डरना नमस्कार मैं डिम्बेश्वर আপুনি চাই আছে দেৱী মোটিভেশ্যন চেনেললৈ মই ডিম্বেশ্বৰ বৰ্মনে আপোনাক স্বাগতম জনাইছোঁ আৰু আপুনি যদি আমাৰ চেনেলটোত নতুন তেতিয়া হলে আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লাইক এটা কৰি আমাক আগলৈ ভিডিঅ' বনোৱাৰ উৎসাহ উদ্দীপনা যোগাব বুলি আশা ৰাখিছোঁ বাইদেউজনীৰ কথাখিনি আপোনালোকৰ এই কাৰণে অৱগত কৰিব লৈছোঁ যে আমি প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকজন প্ৰভু বজৰংবলীৰ ভক্তই প্ৰভুৰ চৰণত ফুল নৈবেদ্য আদি বন্তি প্ৰজ্বলন কৰি মাহ প্ৰসাদ আগবঢ়াওঁ বিভিন্ন ধৰণৰ ফল আমি তেখেতৰ ওচৰত ফল হিচাপে আগবঢ়াওঁ ভোগ হিচাপে আমি আগবঢ়াওঁ কিন্তু তেখেতৰ বান্ধৱীয়ে তেখেতক প্ৰশ্ন কৰিছিল যে আপুনি যে সদায় প্ৰভু বজৰংবলীৰ শ্ৰীচৰণত মাহ প্ৰসাদ আপুনি আগবঢ়ায় এই প্ৰসাদ কোনে খায় বা বজৰংবলীয়ে গ্ৰহণ কৰেনে তেতিয়া তেখেতৰ ইমান কনফিডেন্সত তেখেতে কৈছিলে কথাটো যে মই সদায় যি প্ৰসাদ আগবঢ়াওঁ বজৰংবলীয়ে নিতৌ মোৰ এই প্ৰসাদ গ্ৰহণ কৰে কথাটো আসলতে শুনিবলৈ আপোনালোকৰ অকমান অসুবিধা হৈছে যদিও বা আপোনালোকে কথাখিনি কি ধৰণে লয় হেতু আপোনালোকৰ কথা কিন্তু কথাটো তেখেতৰ যিখিনি অনুভৱ তেখেতে মোক টেলিফোন যোগে যিখিনি কথা জনাইছিলে এইখিনি কথাৰ বাস্তৱিকতা আছে আৰু মই এইটো মোৰ জীৱনতো এনেকুৱা ধৰণৰ কিছুমান মই পাইছিলোঁ আৰু সেইকাৰণে মই বিশ্বাসো কৰিছোঁ আৰু এই কাৰণে আপোনালোকৰ ওচৰত এই কথাখিনি অৱগত কৰিছিলোঁ তেতিয়া তেওঁ সেই প্ৰসাদখন আগবঢ়াই ৰাতিপুৱা তেওঁ অফিচলৈ গুচি যায় অফিচ শেষ হোৱাৰ পিছত আহি তেখেতে প্ৰতিদিন সন্ধিয়া আপোনাৰ মন্দিৰত সোমাই প্ৰাৰ্থনা অৰ্চনা কৰে তেখেতে প্ৰতিদিনে গম পায় যে তেখেতৰ প্ৰসাদখন য'ত তেখেতে অৰ্পণ কৰি থৈ আহে য'তে আপোনাৰ থাপনাৰ ওচৰত প্ৰসাদ আগবঢ়াই আহে এই প্ৰসাদখন এটা বান্দৰে হওক বা কি হওক আহি তেখেতৰ এই প্ৰসাদখন মুঠতে তাতে থাপনাত থাকে তেখেতে নিজে কিছুদিন অনুভৱ কৰিছিলে কথাটো প্ৰসাদখন সঁচাকৈ বজৰংবলীয়ে খায় নেকি বা কি হয় প্ৰসাদখিনি এনেকৈ তেখেতে মনে মনে ভাবি আছিলে যদিও তেখেতৰ এনেকুৱা এটা দৃঢ় বিশ্বাস তেখেতৰ জন্মিছিলে হয় মই যিহেতু প্ৰসাদখন প্ৰভুৰ চৰণতে অৰ্পণ কৰিছোঁ নিশ্চয় বজৰংবলীয়ে এই প্ৰসাদখন গ্ৰহণ কৰিছে বুলি তেখেতে সদায় মনত আনন্দ উপভোগ কৰি নিতৌ পুৱা গধূলি তেখেতে প্ৰসাদ আগবঢ়াই থাকে এদিন হঠাতে তেখেতৰ অফিচৰ পৰা সোনকালে আহিব লগা হোৱাত দুপৰীয়া ভাগতে তেখেতে আহিছিলে বোলে ঘৰলৈ আহোঁতে সন্মুখতে তেখেতে এটা বান্দৰে তেখেতে আগবঢ়োৱা প্ৰসাদখন গছৰ ওপৰত বহি খাই আছিলে তেতিয়া তেখেতে দৌৰি গৈ মন্দিৰৰ ওচৰত চাই দেখিলে যে তেখেতে আগবঢ়া প্ৰসাদখনেই বান্দৰটোৱে খাই আছিলে আপুনি চিন্তা কৰক কথাটো এনেকুৱা কথাবোৰ আমি কিছুমান মানুহে ক'লে হয়তো বিশ্বাস কৰে বা কিছুমানে নকৰে আৰু এনেকুৱা অনুভৱ বা এনেকুৱা কথা কাৰ লগত হৈছে আপোনালোকে মোক কমেণ্টত জনাবচোন নিশ্চয় মই আপোনালোকৰ এই অনুভৱবিলাক এই ভক্তিভাৱৰ এই যি শ্ৰদ্ধাভাৱৰ যিটো কথা প্ৰভুৰ চৰণত নিজকে আপোনালোকে যি ধৰণে অৰ্পণ কৰি শ্ৰদ্ধা কৰি তেখেতক অন্তৰত বহুৱাই প্ৰভুৰ চৰণত আপোনালোকে নিজকে অৰ্পণ কৰিছে প্ৰত্যেকজন ব্যক্তিয়ে অনুভৱ কৰিব যে তেওঁৰ যি এই কলিৰ যুগত মাহাত্ম্যপূৰ্ণ কথা মাহাত্ম্যপূৰ্ণ বৰ্ণনা
আপোনালোককতো নকৈ ক'ব লগা একোৱেই নাই। আৰু এই ভিডিঅ'টো যিহেতু আপুনি চাবলৈ লৈছে, নিশ্চয়কৈ আপুনি এজন প্ৰভু বজৰংবলীৰ ভক্ত। গতিকে আপোনালোকে যদি কোনোবাই নিতৌ আপোনাৰ চালিচা পাঠ কৰি প্ৰভুৰ চৰণত প্ৰসাদ আগবঢ়াই চাবচোন। আৰু মনত এনেকুৱা এটা দৃঢ়তা ৰাখিব যে আপুনি আগবঢ়োৱা প্ৰসাদকণ বজৰংবলীয়ে গ্ৰহণ কৰিবই লাগিব। এনেকুৱা এটা মনত ভাবি থিৰাং কৰি প্ৰভুৰ শ্ৰীচৰণত প্ৰসাদ আগবঢ়াব। আপোনালোকৰো প্ৰত্যেকৰে প্ৰভু বজৰংবলীয়ে আপুনি আগবঢ়োৱা প্ৰসাদকণ গ্ৰহণ কৰিব বুলি বিশ্বাস ৰাখক। প্ৰিয় দৰ্শক, কথাবোৰ বৰ শুনিবলৈ আশ্চৰ্য হ'লেও এয়াই কিন্তু সত্য, এয়াই কিন্তু সঁচা। কলিৰ যুগত একমাত্ৰ জীৱন্ত দেৱতা প্ৰভু বজৰংবলী যে আছে আমাৰ মাজত, এই কথা অনুভৱ সেইজনেহে কৰিব পাৰিব যিজনে নিজৰ জীৱনত বহু ঘাত প্ৰতিঘাত পাৰ কৰিও যাতে সুস্থিৰ সুস্বাস্থ্য সুবিচাৰ স্থাপন কৰিব পাৰিছে। নিজৰ জীৱনত আস্থা আৰু বিশ্বাস ৰাখি নিজৰ সেই গম্ভীৰ সংগ্ৰামী পথেৰে যাবলৈ গতি কৰিব লৈছে। সেই গভীৰ সংগ্ৰামী পথত যাত্ৰী হ'ব পাৰিছে। বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাতৰ মাজতো যিজন ব্যক্তিয়ে প্ৰভু বজৰংবলীৰ ওচৰত অৰ্পণ কৰি সকলো দায় দোষ মষিমূৰ কৰি প্ৰভুৰ শ্ৰীচৰণত অৰ্পণ কৰি সকলো ভয় ভাৱ সকলো সংকট প্ৰভুৰ চৰণত অৱগত কৰক। প্ৰভুৱে নিশ্চয় আপোনাক ইয়াৰ পৰা মুক্তি প্ৰদান কৰিব। যেতিয়া আপুনি সংকটত পৰে তেতিয়াহে আপুনি প্ৰভুৰ শ্ৰীচৰণত ফুল নৈবেদ্য আদি আনি পাৰিলে প্ৰত্যেকটো মঙলবাৰে প্ৰত্যেকটো শনিবাৰে আপুনি যাবলৈ চেষ্টা কৰে। যদিহে আমাৰ সংকট আহে তেতিয়া আচলতে সেইটো নহয়। প্ৰভুৰ শ্ৰীচৰণত আপোনালোকে বা আমি প্ৰত্যেকেই যে আমি ফুল তুলসী নৈবেদ্য আদি প্ৰসাদ আদি আগবঢ়াওঁ, কোনো স্বাৰ্থ ৰাখি বিনা স্বাৰ্থেই তেখেতক আপোনালোকে পূজা অৰ্চনা কৰিবলগীয়া বিচাৰিব একোৱেই নালাগে। কাৰণ তেখেত হৈছে অন্তৰ্যামী। তেখেতে নিজেই বুজি পাব আপোনাৰ মনৰ ব্যথা মনৰ কথা। গতিকে আপোনালোকে বিচৰাৰ কোনো প্ৰয়োজন নাই। মাত্ৰ আপুনি শ্ৰদ্ধা আৰু ভক্তিৰে তেওঁৰ চৰণত নিজকে অৰ্পণ কৰি প্ৰভুৰ চৰণত নিজকে অৰ্পণ কৰি নিজে ভক্তিভাৱেৰে চালিচা ভাগ পাঠ কৰি প্ৰভুৰ শ্ৰীচৰণত নিজকে অৰ্পণ কৰক। দেখিব এদিন নহয় এদিন আপুনি আগবঢ়োৱা প্ৰসাদকণ প্ৰভু বজৰংবলীয়ে গ্ৰহণ কৰিব। নমস্কাৰ। এইখিনিতে সকলোলৈ মই অনুৰোধ জনাইছোঁ, যিসকল ব্যক্তিয়ে প্ৰভু বজৰংবলীৰ শ্ৰীচৰণত সন্দেহ ৰাখি পূজা অৰ্চনা কৰে। বহুত টেলিফোনো আহে যে আমি এনেকুৱাকৈ কৰি আছোঁ কিন্তু আমি কোনো ফলাফল পাবলৈ সক্ষম হোৱা নাই। আমি কিবা ভুল কৰিছোঁ নেকি, আমাৰ চালিচা পাঠ কৰোঁতে হোৱা নাই নেকি, বা কি উপায় অৱলম্বন কৰিব লাগে, এনেকুৱা ধৰণৰ বিভিন্ন কথা আমালৈ আহে। কিন্তু সেইটো কোনো ধৰণৰ সন্দেহ ৰাখিব নালাগে। হয়, কোনোবাজন হয়তো আপোনাৰ কেতিয়াবা আপোনাৰ ফল পাওঁতে বা কিছুমান কথা জানিব লওঁতে অকণমান দেৰি হয়। কিন্তু দেৰি হ'লেও ইয়াৰ অৰ্থ এইটোৱেই নহয় যে আপোনাৰ প্ৰাৰ্থনা প্ৰভুৱে শুনা নাই, এইটো নহয়। প্ৰত্যেকৰে প্ৰাৰ্থনা প্ৰভুৱে শুনে, প্ৰত্যেকৰে কথা প্ৰত্যেকৰে ব্যথা প্ৰভুৱে জানে বুজি পায়। মাথো আমাৰ এটাই কৰ্তব্যত আমি থাকিব লাগে। তেওঁৰ পৰা আমি একোৱেই বিচাৰিব নালাগে। মই আগতে ক'লোঁ তেওঁ অন্তৰ্যামী। গতিকে তেওঁৰ কথাবিলাক তেওঁক আপুনি বিচৰা কথাবোৰৰ নজনাই আপুনি কেৱল মাত্ৰ তেওঁৰ চৰণত নিজক অৰ্পণ কৰক। সকলো সংকটৰ পৰা আপুনি পৰিত্ৰাণ পাব যে এইটো নিশ্চিন্ত। এইখিনিকে কৈ আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। জয় শ্ৰীৰাম,
জয় বজৰংবলী, জয় হনুমান।